সন্দিকৈ, ৰাজকুমাৰ কলিতা, গাৰ্গী সোণোৱাল আৰু মমতা ফুকন। এতিয়া মই তেওঁলোকক নিষ্ঠা সহকাৰে নিজৰ নিজৰ কৰ্তব্যসমূহ পালন কৰিবলৈ অনুৰোধ জনাইছোঁ। উপৰিও গৰুক মাহ হালধিৰে গোহালিত ফুট দি নোৰোৱা হয়। আছে সকলোৱে গোহালিলৈ মন কৰকচোন, কিমান সুন্দৰকৈ তেওঁলোকে গৰুক মাহ হালধিৰে ফুট দি নোৰোৱাই আছে। মৌ খেদিছোঁ, মাখি খেদিছোঁ, মৌ খেদিছোঁ, মাখি খেদিছোঁ, মৌ খেদিছোঁ, মাখি খেদিছোঁ, মৌ খেদিছোঁ, মাখি খেদিছোঁ। কিমান সুন্দৰকৈ ঘৰৰ গৃহিণীগৰাকীয়ে বাটিত নহৰু, পিঠাগুড়ি আৰু পানী মিহলি কৰি ঘৰৰ ভিতৰে বাহিৰে ছটিয়াই আছে। গৰুক পথাৰলৈ নিওঁতে তেওঁলোকে গাঁৱৰ আন আন লোককো লগত মাতি নিছে। সহায়ত গৰুৰ গালৈ পানী ছটিয়াই আছে আৰু আনজনে গৰুক মৰম কৰি আছে, যাতে গৰুক গা ধুৱাওঁতে গৰুৱে উৎপাত নকৰে। সকলোৱে মন কৰকচোন, কিমান সুন্দৰকৈ সকলোৱে মিলি গৰুক গা ধুৱাই আছে। বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু, বাপেৰে সৰু, তই হবি বৰ সৰু। চাওকচোন কেনেদৰে সকলোৱে গৰুক পথাৰলৈ খেদি ঘৰলৈ ঘূৰি আহে। ঘৰলৈ ঘূৰি আহোঁতে হাতত থকা ঘৰলৈ ঘূৰি অহাৰ পিছত ঘৰৰ জ্যেষ্ঠজনে ঘৰৰ খুঁটাবিলাকৰ গুৰিত মাটি আৰু বাকীসকলে গছৰ গুৰিত মাটি আৰু জাবৰ জোঁথৰ দিয়ে। সকলোৱে চাওকচোন কিমান সুন্দৰকৈ ঘৰৰ জ্যেষ্ঠ দি আছে। এনেদৰে ঘৰৰ খুঁটাবিলাকৰ গুৰিত আৰু গছৰ গুৰিত জাবৰ জোঁথৰ জা জলপান খাই থাকোঁতে ঘৰৰ গৃহিণীসকলে গৃহস্থক বিচনাৰে বিচি আছে, যাতে তেওঁলোকৰ গাত মৌ মাখি নপৰে আৰু তেওঁলোকৰ গৰম নালাগে। পিছে তোমালোকে কেনেকুৱা পাইছা? বৰ মজা পাইছা। এইবাৰ আমাৰ কলিজনীয়ে গাখীৰে নিদিলে নহয়, সেইকাৰণে অকণমান মাজুলী পাই লৈ আহিলোগে। এই লগতে খেজুৰৰ গুৰ, এই হাতৰ পৰা তেল নেৰাই হৈছে। পিছে বৰ ধুনীয়া হৈছে দেই। ইহঁতক কিবা লাগে যদি অকণমান দিয়া হ'ব। ৰঙা দৈ অকণকে লোৱা। মোৰ পিছে হ'ল আকৌ দেই, তোমালোকৰ হ'লনে বাৰু? হ'ল হ'ল। এই বাচন এটা লৈ আহাচোন। এইখনকে লোৱা। পিছে অকণমান জিৰাই লওঁগে আৰু ব'লা 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 ব'লা। আৰু আনফালে ঘৰৰ গৃহিণীসকলে বাৰীত এশ এবিধ শাক বুটলি আছে আৰু খুৱাবৰ বাবে পিঠা যোগাৰ কৰি আছে। চাওকচোন কিমান সুন্দৰকৈ ঘৰৰ গৃহিণীসকলে বাৰীত এশ এবিধ শাক বুটলি আছে আৰু আন এগৰাকী গৃহিণীয়ে কিমান সুন্দৰকৈ তেওঁলোকে পদূলিমুখ, চোতাল আৰু গোহালি নতুন বাহনেৰে সাৰি আছে। আৰু আনফালে গৃহস্থই গোহালিৰ মূৰত জাগ প্ৰস্তুত কৰি আছে। এনেদৰে পদূলিৰ মূৰত আৰু গোহালিৰ মূৰত
জাক জ্বলালে আমাৰ ঘৰৰ চাৰিওফালে থকা মৌ মাখি আৰু পোক পতংগবোৰ নাশ হয়। জাক জ্বলাই তেওঁলোকে বেছিও আছে। গৰুক পথাৰৰ পৰা গোহালিলৈ আনি আছে। সকলোৱে গোহালিলৈ মন কৰকচোন, কেনেদৰে সকলোৱে মিলি গৰুক পিঠা খুৱাই আছে। খা ৰঙাই খা। পৰম্পৰাগতভাৱে চলি অহা নীতি নিয়মৰ মাজেৰে আজিৰ এই অনুষ্ঠানটি পৰিচালনা কৰিবৰ বাবে বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰীক দায়িত্ব দিয়া হৈছিল তেওঁলোকক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ।